হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে কাজিৰঙাৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰ্যবেক্ষণ কৰে। তেওঁ সাংবাদিকৰ আগত কয় যে ৰাজ্যত বৰ্তমানলৈ বানপানী, গৰাখহনীয়া, ভূমিস্খলনৰ বাবে ৮০জনৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ। দিল্লী ন্যায়ালয়ে ৯২গৰাকী ইণ্ডোনেছিয়াৰ ব্যক্তিৰ জামিন মঞ্জুৰ কৰে। এই লোককেইজনে নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল। কবি নীলিম কুমাৰৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মঞ্জুৰ কৰে জামিন। সোণাৰী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছিল এটা গোচৰ। অসমীয়া জাতিক অপমান কৰাৰ অভিযোগ কবি নীলিম কুমাৰৰ বিৰুদ্ধে। গুৱাহাটীত কৰোনাৰ সংক্ৰমণ বৃদ্ধি। বৃহস্পতিবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৫০জন কাৰাবন্দীৰ দেহত ওলাল কভিডৰ উপস্থিতি। ৭০জন কাৰাবন্দীৰ পৰীক্ষা কৰা হৈছিল কৰোনাৰ। কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডত প্ৰৱেশ নিষিদ্ধ কৰিলে অসমৰ সকলো যান বাহন। নাগালেণ্ডৰ লোককো অসমত প্ৰৱেশ নিষিদ্ধ কৰিলে নাগালেণ্ড চৰকাৰে। চেনিমাৰী আজাদ মেমৰিয়েল হাইস্কুলত সংঘটিত হৈছে অদ্ভুত ঘটনা। মাটিৰ তলত পুতি থোৱা অৱস্থাত ওলাল বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউল। কাজিৰঙাত অপৰিৱৰ্তিত বান পৰিস্থিতি। বিধ্বংসী বানত ৩টাকৈ ঘৰৰ লগতে ৬৬টা বন্যজন্তু নিধন। উদ্ধাৰ হৈছে প্ৰায় ১২০টাকৈ বন্যজন্তু। ৰাজ্যত অব্যাহত আছে বান বিভীষিকা। ২৭খন জিলাৰ ৩৯,৭৯,৫৬৩ জন লোক বানত আক্ৰান্ত। গৃহহীন হৈছে কেইবা শতাধিক লোক, আনহাতে মৃত হৈছে প্ৰায় ৯০জনকৈ লোকৰ।